हेलो फ्रेंड्स সকলোকে স্বাগতম জানাইছো মোৰ চেনেললৈ অহা 22 মে তাৰিখে গুৱাহাটী হাইকোৰ্টে এলডিএ কপি ষ্টৰ ৰিটেন টেষ্ট অনুষ্ঠিত কৰিবলৈ গৈ আছে তাত যিসকলে এপিয়াৰ হ'বলৈ গৈ আছে তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'ত লৈ আহিছো যেটো 2021 চনত গুৱাহাটী হাইকোৰ্টে অনুষ্ঠিত কৰা এলডিএ কপি ষ্টৰ ৰিটেন টেষ্টৰ ইংলিছ সেকশনৰ কোৱেশ্চন পেপাৰৰ সলভ আৰু লগতে এনালাইসিস কৰা হৈছে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো ইংলিছ সেকশনত মোট 50টা কোৱেশ্চন থাকিব Question number 1 or 5 লৈকে choose the correct words to fill up the blanks. Question number 1 turn the lights dash before you go to bed. বিছনালৈ যোৱাৰ আগত লাইট নুমাব লাগে। গতিকে টাৰ্ন ভাৰ্ব আছে। টাৰ্ন ভাৰ্বৰ লগত কোনটো প্ৰিপজিশন যুক্ত হয় এটা ফ্ৰেজেল ভাৰ্ব গঠিত হ'ব যিটোৰ মিনিং হ'ব লাইট নুমুৱা। তো আমি জানো যে ফ্ৰেজেল ভাৰ্ব হ'ব লাগিলে ভাৰ্বৰ লগত এটা প্ৰিপজিশন বা এডভাৰ্বিয়েল প্ৰিপজিশন যুক্ত হয় ফ্ৰেজেল ভাৰ্ব হয় আৰু তাৰ এটা ডিফাৰেন্ট মিনিং হয়। তো টাৰ্নৰ লগত যেতিয়া অপশন বি থকা অফ যুক্ত হ'ব তেতিয়া হ'ব লাইট নুমুৱা অৰ্থাৎ যিবিলাক লাইটৰ সুইচ বা বটন থাকে তেনেকুৱা লাইট নুমুৱাৰ ক্ষেত্ৰত আমি টাৰ্ন অফ ইউজ কৰো গতি কাৰেক্ট আনসাৰ টু অপশন বি অফ নম্বৰ 2 ইজ নট লাৰ্নিং সুপিৰিয়ৰ ডেশ হেল্প সুপিৰিয়ৰৰ লগত সদায় টু প্ৰিপজিশন ইউজ কৰা হয় অপশন ডি কাৰেক্ট Question number 3 the students are told dash these words in the dictionary dictionary পৰা ষ্টুডেন্টক কিছুমান ওয়ার্ড বিচাৰি উলিয়াব দিয়া হৈছে কোনো ডাটাবেস বা কোনো কিতাপৰ পৰা যেতিয়া কোনো ওয়ার্ড বা ইনফরমেশন বিচৰা হয় তেতিয়া আমি লুক আপ ইউজ কৰো গতি কারেক্ট আনসার টু অপশন বি Question number 4 we always dash your team at cricket ক্রিকেট খেলত বা অন্য যিকোনো খেলত পৰাজিত কৰা এনেকুৱা মিনিং বুজাবলৈ আমি ইউজ কৰো বিট অৰ্থাৎ অপশন বি হৈছে কারেক্ট Question number 5 students are not prepared dash that kind of question prepare ভার্বৰ লগত to for দুইটা প্ৰিপজিশন ইউজ কৰা হয় কিন্তু প্ৰিপেয়াৰৰ পিছত to তেতিয়া ইউজ কৰা হয় যেতিয়া toৰ পিছত ভাৰ্ব থাকিব আৰু তাৰ আগত to বহি ইনফিনিটি গঠন কৰিব তেতিয়া to ইউজ কৰা হয় গতিকে এই ক্ষেত্ৰত to নহব এই ক্ষেত্ৰত কারেক্ট আনসাৰটো হ'ব অপশন সি for Question number 6 to 10 choose the correctly spelled word ইয়াত যিবোৰ ওয়ার্ড দিয়া আছে তাৰ মাজত যেটো স্পেলিং কারেক্ট আছে সেই ওয়ার্ডটো আমি বাছি উলিয়াব লাগে Question number 6 correct answer to option C sarcastic Question number 7 correct answer to option A equanimous Question number 8 option A correct headache Question number 9 option B correct bouquet Question number 10 option A correct benefited Question number 11 to 15 choose the correct word to substitute question 11 or পৰা 15 লৈকে যিবোৰ স্টেটমেন্ট দিয়া আছে এই স্টেটমেন্টবোৰৰ যেটো correct substitute এই substitute word to আমি বাছি উলিয়াব লাগে Question number 11 one who possesses many talents এনেকুৱা ব্যক্তি যিগৰাকী ব্যক্তিৰ বহু ট্যালেন্ট আছে বহু প্ৰতিভা আছে ইয়াৰ তেনেকুৱা ব্যক্তিক আমি versatile বুলি কওঁ the correct answer to option C versatile Question number 12 one who eats everything যি ব্যক্তিয়ে সকলো বস্তু খায় তেনেকুৱা ব্যক্তিক আমি omnivorous বুলি কওঁ কারেক্ট আনসার টু অপশন বি omnivorous Question number 13 that which cannot be done without যেটো নকৰিলে নহয় অৰ্থাৎ এৰাব নোৱাৰা অপৰিহাৰ্য কারেক্ট আনসার টু অপশন এ indispensable Question number 14 a word no longer in use যি শব্দ এতিয়া আৰু ব্যৱহাৰ নহয় পুৰণি হৈ গৈছে তেনেকুৱা শব্দক আমি obsolete বুলি কওঁ কারেক্ট আনসার টু অপশন এ obsolete Question number 15 murder of a newborn child নৱজাতক সন্তানক হত্যা ইয়াৰ ইংৰাজী প্ৰতিশব্দ হ'ব অপশন বি infanticide অপশন এ আছে fratricide ভাতৃ হত্যা অপশন সি homicide অপশন ডি regicide ৰাজ হত্যা অৰ্থাৎ ৰজাক হত্যা কৰা Question number 16 or 20 choose the correct meaning of the following 16 or 20 লৈকে কিছুমান idioms দিয়া আছে আমি idioms phrase আৰু idiomsৰ বিষয়ে শুনিছো phrase আৰু idioms দুয়োটাই কিছুমান গ্ৰুপ অফ ওয়ার্ডস হয় কিন্তু phrase আৰু idiomsৰ মাজত ডিফাৰেন্স হ'ল যে phraseত যিবোৰ ওয়ার্ড থাকে সেই ওয়ার্ডবোৰ যেটো ইন্ডিভিজুয়াল মিনিং আৰু phraseত গৈ পেলাই তেওঁলোকৰ মিনিংটো সেম থাকে কিন্তু idiomsত ওয়ার্ডবোৰৰ ইন্ডিভিজুয়াল মিনিংৰ লগত idiomsৰ মিনিংৰ লগত কোনো মিল নাথাকে গতিকে ইয়াত idiomsবোৰ দিয়া আছে ইয়াৰ মিনিংবোৰ আমি বাছি উলিয়াব লাগে Question number 16 hard pressed ইয়াৰ কারেক্ট মিনিং টু হ'ব অপশন বি in difficulties Question number 17 the pros and cons হৈছে কোনো বস্তুৰ মেৰিট আৰু ডিমেৰিট বুজাবলৈ ইউজ কৰা হয় কারেক্ট আনসার টু অপশন সি for and against a thing Question number 18
something up one's sleeve. Your correct meaning to have option D, a secret plan. Question number 19, to keep the ball rolling, কোনো বস্তু বা কোনো কাম বন্ধ নকৰাকৈ চলাই গৈ থকা. Correct answer to option D, to work constantly. Question number 20, to take with a grain of salt, অর্থাৎ কোনো বস্তু বেছি গুৰুত্ব সহকাৰে নোলোৱা. তো কারেক্ট আনসার টু অপশন সি, টু টেক উইথ রিজার্ভেশন. নম্বর 21 ৰ পৰা 25 লৈকে চুজ দ্য মোস্ট প্ৰিফাৰেবল সেন্টেন্সেস. ইয়াত প্ৰতিটো কোৱেশ্যনতে 4টাকৈ সেন্টেন্স দিয়া আছে আৰু প্ৰতিটো সেন্টেন্সে কারেক্ট, যেটো বেছি কারেক্ট সেইটো আমি বাছি উলিয়াব লাগে. তো 21ত বেছি কারেক্ট যেটো সেন্টেন্স সেইটো হৈছে অপশন সি, nobody will want to play in his team if he does not treat people kindly. Question number 22, A is correct. Option A is correct. The teaching staff would have taken lectures regularly had they known that the principal would know about it. Question number 23, B is correct. Fortunately, in 37 bomb blast, only 5 lives were lost. Question number 24, option D correct. I was impressed by the manner of the speaker rather than by his matter. Question number 25, option A correct. The receptionist should answer courteously the questions of all the callers. Question number 26 or 30 লৈকে choose the word opposite in meaning. Opposite word বাছি উলিয়াব লাগে. Question number 26, outrageous অর্থাৎ অস্বাভাবিক, যেটো স্বাভাবিক নহয়, গতিকে তাৰ বিপৰীত শব্দটো হ'ব অপশন এ, জাস্টিফাইবল. ইনসিপিড অর্থাৎ টেস্টলেস, গতিকে কারেক্ট অপোজিট ওয়ার্ডটো হ'ব অপশন ডি, টেস্টি. কোয়েশ্চন নাম্বার 28, এজিটেট অর্থাৎ আপসেট অর্থাৎ অশান্ত করা, ইয়াৰ বিপৰীত শব্দ হ'ব শান্ত কৰা অর্থাৎ অপশন সি, পেসিফাই. কোয়েশ্চন নাম্বার 29, ডিসেন্ট অর্থাৎ অমত হোৱা, দ্বিমত হোৱা, তো কারেক্ট আনসারটো অপশন ডি, এগ্রিমেন্ট. কোয়েশ্চন নাম্বার 30, লুনেসি অর্থাৎ বলিয়ালি, উন্মাদনা, ইয়াৰ বিপৰীত শব্দটো হ'ব অপশন এ, স্যানিটি. কোয়েশ্চন নাম্বার 31 ৰ পৰা 35, চুজ দ্য কারেক্ট সিনোনিমস. সিনোনিমস বাছি উলিয়াব লাগে. কোয়েশ্চন নাম্বার 31, ইৰেডিকেট নিৰ্মূল কৰা, কারেক্ট আনসারটো হ'ব অপশন ডি, এলিমিনেট. কোয়েশ্চন নাম্বার 32, মায়োপিক ক্ষীণ দৃষ্টি দুখ অর্থাৎ চকুৰ নিকট দৃষ্টি দুখ, ইয়াত কারেক্ট সিনোনিমটো হ'ব অপশন ডি, শর্ট সাইটেড. কোয়েশ্চন নাম্বার 33, ইনএভিটেবল অপরিহার্য, কারেক্ট আনসারটো অপশন সি, আনএভয়েডেবল. কোয়েশ্চন নাম্বার 34, ফ্র্যাগমেন্ট কোনো বস্তুৰ টুকুৰা, তো কারেক্ট আনসারটো অপশন বি, স্ক্র্যাপ. কোয়েশ্চন নাম্বার 35, ইম্পেচ স্তব্ধ, যেটো মিনিং হ'ব স্তব্ধ হৈ থকা, কারেক্ট আনসারটো অপশন সি, স্টেলমেট. কোয়েশ্চন নাম্বার 36 ৰ পৰা 50, ইয়াত এটা পেছেজ দিয়া আছে, পেছেজটো পঢ়িব লাগিব ধুনীয়া কৰি, আৰু এই পেছেজটোৰ ওপৰত ভিত্তি কৰি 15টা কোয়েশ্চন নাম্বার 36 ৰ পৰা 50 লৈকে দিয়া আছে. গতিকে পেছেজটো ধুনীয়াকৈ পঢ়িলে এই কোয়েশ্চন কেইটা আনসাৰ কৰিব পৰা যাব. ভিডিঅ'টো পজ কৰি আপোনালোকে পেছেজটো পঢ়িব আৰু কোয়েশ্চনবিলাকৰ আনসাৰ কৰিবলৈ যত্ন কৰিব. কোয়েশ্চন নাম্বার 36, the main focus of the passage is on the plight of. পেছেজটোত মেইন ফোকাস কোনটো বিষয়ৰ ওপৰত দিয়া হৈছিল, তো আনসাৰটো হ'ব অপশন সি, আনওয়েড মাদাৰ্স অবিবাহিত মাতৃৰ ওপৰত পেছেজটোত বেছি গুৰুত্ব দিয়া হৈছে. কোয়েশ্চন নাম্বার 37, চিলড্ৰেন falling in which age group are most severely affected by the quiet crisis. পেছেজটোত যেটো কোৱাইট ক্ৰাইসিসৰ কথা কোৱা হৈছে, এই কোৱাইট ক্ৰাইসিসৰ পৰা বেছি গুৰুতৰভাৱে আক্ৰান্ত চিলড্ৰেন কোনটো বয়সৰ হয়. আনসারটো অপশন ডি, below 3 years. Question number 38, which of the following does not constitute the quiet crisis in the US as per the task force report. Task forceৰ যি ৰিপৰ্টৰ কথা কোৱা হৈছে পেছেজটোত, সেই ৰিপৰ্টত কোৱাইট ক্ৰাইসিসৰ কথা কোৱা হৈছে. ক্ৰাইসিসৰ বিষয়ে তলৰ কোনটো ষ্টেটমেন্ট শুদ্ধ নহয়, তো কারেক্ট আনসারটো অপশন ডি, ইনক্রিজিং কেসেস অফ টিনেজ কাপলস গেটিং ডিভোর্স. Question number 39, which of the following statement is not true in the context of the passage. Passageৰ ক্ষেত্ৰত তলৰ কোনটো ষ্টেটমেন্ট শুদ্ধ নহয়, তো কারেক্ট আনসারটো অপশন ডি, the number of children in the US entering foster care has decreased after 1991. 1991ৰ পিছত চিলড্ৰেনৰ ফস্টাৰ কেয়াৰত দিয়াৰ মাত্ৰাটো কমিছে বুলি যি কোৱা হৈছে সেইটো পেছেজত নাই.
Question number 40. The number of children born to married mothers in the US is approximately how many times of the number of children born to unwed mothers? ইউএছত অবিবাহিত মাতৃৰ গৰ্ভত জন্ম লোৱা সন্তানতকৈ বিবাহিত মাতৃৰ গৰ্ভত জন্ম লোৱা সন্তানৰ সংখ্যা কিমান? তো কাৰেক্ট আনসাৰটো অপশন এ 3 times. Born out of unplanned pregnancies are highly vulnerable because unplanned pregnancyৰ ক্ষেত্ৰত যিবোৰ জন্ম হয় তেওঁলোক vulnerable হয় কাৰণ হৈছে অপশন বি they are less likely to receive prenatal care. Question number 42. Decide which of the following factors are responsible for the physical, intellectual and social underdevelopment of infants in the US. ইউএছত শিশুসকলৰ শাৰীৰিক, বৌদ্ধিক আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত কৰা কাৰকবোৰ হৈছে ইয়াত তিনিটা কাৰক দিয়া হৈছে এ illiteracy of parents, B lack of parental care, C poverty. So passage যেনেকৈ কোৱা হৈছে তাত এটা বিষয়ৰ ওপৰত বেছিকৈ আলোচনা কৰা হৈছে এটো হৈছে অপশন বি lack of parental care. তো parental careৰ অভাৱৰ কথা কোৱা হৈছে গতিকে ইয়াত চাৰিটা যি অপশন আছে এ বি সি ডি ইয়াত বি অকল ডি অপশনতে আছে গতিকে ডি অপশনটো হ'ব কাৰেক্ট বোথ বি এণ্ড সি অৰ্থাৎ lack of parental care আৰু poverty হৈছে আমেৰিকাত ল'ৰা ছোৱালীৰ ফিজিক্যাল ইন্টেলেকচুয়াল আৰু সোশ্যাল আন্ডাৰ ডেভেলপমেন্টৰ এটা ফ্যাক্টৰ Question number 43. An increasing number of infants in the US are in foster care on account of US-ত যে ইনফ্যান্ট সকল সৰু ল'ৰা ছোৱালী সকলক যে ফস্টাৰ কেয়াৰত দিয়া হয় হেতু দিনক দিনে বাঢ়ি গৈছে তাৰ কাৰণটো হ'ল অপশন সি an increasing number of single parent families with the female member working. যিবিলাক আনমেৰিড মাদাৰ্ছৰ ক্ষেত্ৰত যিবিলাক ল'ৰা ছোৱালীৰ জন্ম হয় তেওঁলোক সিঙ্গেল প্যারেন্ট হয় অর্থাৎ বাপেক নাথাকে আৰু মাকবোৰেও ওয়ার্কিং হয় কাম কৰে গতিকে তেওঁলোকক ফস্টাৰ কেয়াৰত দিব লগা হয় Question number 44 The task force report seems to be based upon the data pertaining to the report যেটো ৰিপৰ্টৰ কথা কোৱা আছে টাস্ক ফোৰ্সৰ যি ৰিপৰ্ট সেই ৰিপৰ্টৰ যিবিলাক ডাটা কালেকশন কৰা হৈছিল সেই ডাটা কোনটো পিৰিয়ডত লোৱা হৈছিল বুলি ধাৰণা কৰা হৈছে তো কাৰেক্ট আনসাৰটো অপশন সি 1950 onwards till date Question number 45 or 47. Choose the word which is most nearly the same in meaning as the given words as used in the passage. Passageৰ পৰা কিছুমান word ইয়াত দিয়া হৈছে আৰু সেই wordৰ যি meaning কোনবোৰ wordে কৰিছে সেই wordবোৰ আমি বাছি উলিয়াব লাগে অপচনৰ পৰা Question number 45 আছে confront তো confrontৰ যেটো same meaning কৰে হেতু আছে অপশন সি face Question number 46 vulnerable Answer to option A, risky. Question number 47, abusing. Correct answer to option A, ill-treating. Question number 48 or 50, choose the word which is most opposite in meaning to the word given word as used in the passage. Passageৰ পৰা কিছুমান word ইয়াত দিয়া হৈছে সেই wordৰ যেটো opposite meaning আমি বাছি উলিয়াব লাগে Question number 48 এটো আছে severely ইয়াৰ opposite word to hobo option D slightly Question number 49 unstable opposite meaning to hobo option C steady Question number 50 substandard to correct opposite word to hobo option A excellent So friends এই আছিল আজিৰ ভিডিও যদি ভাল লাগিছে তেন্তে নিশ্চয় লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ